বন্ধুসকল দিব ওলাইছে এটা ভাল খবৰ এছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি নটিফিকেশ্যন এডভাৰ্টাইজমেণ্ট সেই এডভাৰ্টাইজমেণ্ট বৰ্তমান আহি পালে যিসকলে ক্লাছ 3 আৰু ক্লাছ 4 যাক কোৱা হয় গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এইটো সুখবৰ যে গ্ৰেড 4ৰ কাৰণে 5000 পষ্টৰ কাৰণে ভেকেঞ্চিছৰ কাৰণে এডভাৰ্টাইজমেণ্ট ওলাইছে ৰিক্ৰুটমেণ্টৰ পষ্ট ওলাইছে আৰু মই উল্লেখ কৰিব বিচাৰিছোঁ যে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে আৰু কি ক্ৰাইটেৰিয়া হ'ব গোটেইখিনি উল্লেখ কৰিব বিচাৰিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ ক্লাছ 4 পষ্টৰ কাৰণে আৰু ইয়াত মিনিমাম কোৱালিফিকেশ্যনৰ কথা উল্লেখ কৰিছে আৰু তাৰ লগতে টেণ্টেটিভ ভেকেঞ্চিছ কিমান হ'ব সেই কথাটো উল্লেখ কৰিছে আৰু মেক্সিমাম কোৱালিফিকেশ্যন কিমান হ'ব এইটো উল্লেখ কৰিছে তো মই ইয়াত কৈ থৈ দিওঁ যে যিবিলাকে মেট্ৰিক পাছ কৰিছে আৰু ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ কৰিছে তেওঁলোকৰ কাৰণে ইয়াত পষ্ট আছে 1060টা পষ্ট আৰু মেক্সিমাম কোৱালিফিকেশ্যন যিসকলে হাই ছেকেণ্ডাৰী পাছ আউট কৰিছে তেওঁলোকে এই এক্সামটো দিব পাৰিব তাৰপিছতে উল্লেখ কৰিছে যে মেট্ৰিক পাছ আৰু ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ এলং উইথ ITI যাৰ ITI আছে তেওঁলোকে ইয়াত এক্সামটো দিব পাৰিব ইয়াত পষ্ট আছে 1990টা পষ্ট আৰু থাৰ্ড কেটেগৰী তেওঁলোকে উল্লেখ কৰিছে ৰিড আপ টু ক্লাছ 8 ইয়াত পষ্ট আছে 1950 অল টোটেলি যদি যোগ কৰা যায় গোটেইখিনি প্ৰায় 5000টা পষ্ট ইয়াত আছে আৰু তেওঁলোকে এজৰ কথা উল্লেখ কৰিছে যে এজ হ'ব লাগিব মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছ আৰু ৰিলেক্সেশ্যন থাকিব 5 ইয়াৰ্ছ SC STৰ কাৰণে 3 ইয়াৰ্ছ OBC MOBCৰ কাৰণে 2 ইয়াৰ্ছ এক্স ছাৰ্ভিচমেন আৰু 10 ইয়াৰ্ছ যিসকলৰ ডিজেবিলিটিজ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 10 ইয়াৰ্ছলৈকে ৰিলেক্সেশ্যন থাকিব ডকুমেণ্ট আপলোড কৰিব লাগিব ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন আৰু স্কেন ছিগনেচাৰটো লাগিব এপ্লিকেশ্যন ফিজ আপোনালোকে কোনো পইচা দিব নালাগে আৰু ইয়াত এপ্লিকেশ্যন ছাবমিশ্যন প্ৰচিডিউৰটো উল্লেখ কৰিছে www.assam.gov.in গৈ পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব আপোনালোকে অনলি অনলাইন থ্ৰুৰে কৰিব লাগিব আৰু www.sebaonline.org এইটোত আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই হ'ব 10 নৱেম্বৰৰ পৰা 29 ডিচেম্বৰৰ ভিতৰত প্ৰায় 1.5 মাহ টাইম দিছে সিলেকশ্যন প্ৰচিডিউৰ যদি কথা ক'ব যাওঁ ৰিটেন টেষ্ট হ'ব তাৰপিছত ইণ্টাৰভিউ আপোনালোকৰ ল'ব আৰু এইবিলাক যিবিলাক আদাৰ কণ্ডিশ্যন আছে এই আদাৰ কণ্ডিশ্যনত এই একেবোলে ছাৰ্ভিচ কৰি আছে এই ছাৰ্ভিচ কৰি থকাসকলে তেওঁলোকে হেড অফ দ্য ডিপাৰ্টমেণ্টৰ পৰা অনুমতি ল'ব লাগিব সেইটো কথা উল্লেখ কৰিছে তাৰপিছত যদি তলত যাওঁ তাত উল্লেখ কৰিছে তেওঁলোকে ক্লাছ 3 পষ্টৰ কথা যাক নেকি আমি গ্ৰেড 3 বুলি কওঁ ক্লাছ 3 পষ্টৰ কাৰণে 7600 পষ্ট ওলাইছে আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনৰ মই কথা উল্লেখ কৰিব বিচাৰিছোঁ কেটেগৰী অফ ৰিটেন এক্সামিনেশ্যন কেটেগৰী 1 এটা দিছে মিনিমাম কোৱালিফিকেশ্যন আৰু টেণ্টেটিভ ভেকেঞ্চিছটো তেওঁলোকে উল্লেখ কৰিছে কেটেগৰী 1ত দিছে বেচেলৰ ডিগ্ৰী লেভেল যিসকলৰ ডিগ্ৰী পাছ কৰিছে তেওঁলোকে মিনিমাম কোৱালিফিকেশ্যন উল্লেখ কৰিছে যে বেচেলৰ ডিগ্ৰী তাৰপিছত বেচেলৰ ডিগ্ৰী আৰু কম্পিউটাৰ 6 মান্থছ ডিপ্ল'মা থকা চাৰ্টিফিকেট থকা যাৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে দিব পাৰিব তাৰপিছত উল্লেখ কৰিছে যে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ ডিপ্ল'মা আৰু ষ্টেন'গ্ৰাফি চাৰ্টিফিকেট যদি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব তাৰপিছত আৰু এটা উল্লেখ কৰিছে ডিগ্ৰী আৰু লাইব্ৰেৰী চায়েন্স যদি যাৰ আছে আৰু 6 মান্থছৰ কম্পিউটাৰ ডিপ্ল'মা তেওঁলোকৰ যদি আছে অল টোটেলি ইয়াত পষ্ট আছে 4055টা কেটেগৰী 2ত উল্লেখ কৰিছে যিসকলে হাই ছেকেণ্ডাৰী পাছ আউট হৈছে আৰু ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ যিসকলে কৰিছে পাছ ইন ছায়েন্স ষ্ট্ৰীম তেওঁলোকে যদি পাছ কৰিছে তেতিয়াহ'লে 3127টা পষ্ট আছে ইয়াৰ কাৰণে আৰু কেটেগৰী 3ত উল্লেখ কৰিছে যে যিসকলে মেট্ৰিক পাছ কৰিছে আৰু ভেলিড ড্ৰাইভিং লাইচেঞ্চ যদি আছে তেওঁলোকৰ কাৰণে 418টা পষ্ট আছে এজৰ কথা যদি উল্লেখ কৰিব যাওঁ তেতিয়াহ'লে মিনিমাম এজ হ'ব 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছ আৰু ৰিলেক্সেশ্যন আছে 5 ইয়াৰ্ছ ফৰ SC ST 3 ইয়াৰ্ছ ফৰ OBC MOBC 2 ইয়াৰ্ছ ফৰ এক্স ছাৰ্ভিচমেন আৰু 10 ইয়াৰ্ছ ফৰ PWBD কেণ্ডিডেটৰ কাৰণে আৰু ডকুমেণ্টছ আপলোডেড এই আগৰ দৰে একেই ৰিচেণ্ট চাইজ পাছপৰ্ট ফটোগ্ৰাফ আৰু ছিগনেচাৰটো লাগিব কেণ্ডিডেটৰ এপ্লিকেশ্যন প্ৰচিডিউৰটো একেই www.sebaonline.org হ'ব আৰু assam.gov.in আৰু 10 নৱেম্বৰৰ পৰা 29 ডিচেম্বৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব সিলেকশ্যন প্ৰচিডিউৰ একে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্ট হোৱাৰ পিছত আপোনালোকৰ স্কিল টেষ্ট হ'ব কম্পিউটাৰৰ ষ্টেন'গ্ৰাফি আৰু ড্ৰাইভিং লাইচেঞ্চৰ এইখিনিয়ে ক'ব লগা আপোনালোকে ভালদৰে পঢ়ক আৰু ভালদৰে পঢ়ি পেলাই 10 নৱেম্বৰৰ পৰা 29 ডিচেম্বৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব ধন্যবাদ বাই বাই